এতিয়া সেই সময়ত আমাৰ হাগ্ৰামা ছাৰৰ নেতৃত্বত যি BPF চৰকাৰ চলি আছিল তেওঁ সুন্দৰকৈ তেওঁ সকলো ক্ষেত্ৰতে ভালদৰে কাম কৰিব পাৰিছিল কিন্তু মাজে মাজে এই বৰ্তমানৰ যি UPPL চৰকাৰ এই চৰকাৰখনে বিভিন্ন সংগঠন যেনেকৈ এফচু আছিল তাৰপিছত দুই এটা তেনেকুৱা সংগঠন আছিল সিহঁতক লগত লৈ তেওঁলোকে BTC এলেকাত তেওঁলোকে মাজে মাজে ধৰ্ণা আন্দোলন আজি ৰোড ব্লকাড কালি ৰেল ৰকো ইত্যাদি প্ৰগ্ৰাম লৈ কিনি এটা অশান্তিকৰ পৰিবেশ লৈ আনিছিল গতিকে আসল অশান্তি কৰা লোকসকলেই যেতিয়া শাসনত বহিছিল তেতিয়া আমাৰ কিন্তু BPF যিবিলাক মানুহ আছিল BPFৰ সিহঁতে কিন্তু তেনেকুৱা ধৰণৰ কোনো কাৰ্যসূচী লোৱা নাই সেইকাৰণে এতিয়া শান্তি আহিছে বুলি তেওঁলোকে দাবী কৰিব বিচাৰে মই আজি খুবেই আনন্দিত মই বহুদিনৰ পৰা মনত এটা কথা পঢ়ি ৰাখিছিলোঁ যে মই যদি ৰাজনৈতিক জীৱনত হাত ভৰি দিওঁ তেতিয়াহ'লে নিশ্চয় আমাৰ এই BTC এলেকাৰ যিটো ৰিজিয়নেল পাৰ্টি সেই ৰিজিয়নেল পাৰ্টি হিচাপে BPFত যোগদান কৰিম এই কথাটো মোৰ আগৰ পৰা মনত আছিল মই মনত এটা পঢ়ি ৰাখিছিলোঁ আৰু সেই সপোনটো আজি পূৰ্ণ হ'ল ছুইজাৰলেণ্ডৰ কথাটো তেওঁলোকে নিশ্চয় গম পাব কিন্তু ছুইজাৰলেণ্ড হোৱাটো ইমান সহজ কথা নহয় যথেষ্ট সময়ৰ প্ৰয়োজন হ'ব কিন্তু তেওঁৰ যিবিলাক কাম কাজ সেই কাম কাজে কিন্তু সেই ছুইজাৰলেণ্ড হোৱাৰ কোনো সম্ভাৱনা নেদেখায় মানে এটা কথা কয় যে যি মূলা বাঢ়ে তাৰ দুই পাততে চিন এতিয়া ইয়াৰ পৰা অনুভৱ কৰিব পাৰি অনুমান কৰিব পাৰি তেওঁ কেতিয়াও BTC খনক ছুইজাৰলেণ্ড হিচাপে গঢ়ি তুলিব নোৱাৰে শান্তি সম্পৰ্কত মই এইটোৱেই কম শান্তি আমাৰ BPF চৰকাৰ অহাৰ প্ৰায় হৈছে যেতিয়া BTC একৰ্ড 2003 চনত হৈছিলে তেতিয়াৰ পৰাই শান্তি কিন্তু আমাৰ BTAD এলেকাত বিৰাজমান কৰিছিলে ইয়াৰ মাজতে যদি কোনোবাই কৈছে তেতিয়া কোনো শান্তি নাছিল UPPL অহাৰ পিছতে মানে BTAD শান্তি আহিছে বুলি কৈছে কিন্তু এই কথাটো মই মানি ল'ব নোৱাৰো এতিয়া BPF চৰকাৰ যেতিয়া হাগ্ৰামা ছাৰৰ নেতৃত্বত আছিলে সেই সময়ত যিবিলাকে তাক বিৰোধ কৰিছিল এই বিৰোধ কৰা লোকসকলে কিছুমান সৰু সুৰা বা আন্দোলন ইত্যাদি বা কোনোবা ধৰ্ণা কাৰ্যসূচী ইত্যাদি গ্ৰহণ কৰি তেওঁলোকে অশান্তিৰ পৰিৱেশ সৃষ্টি কৰিছিল গতিকে এতিয়া আমাৰ BTAD এলেকাত শান্তি আছে আৰু এই শান্তি আমি অহা নিৰ্বাচনত নিশ্চয় আমাৰ হাগ্ৰামা ছাৰ নেতৃত্বত আহিব আৰু তেওঁৰ নেতৃত্বতে আকৌ শান্তিৰ বাতাবৰণটো আগতকৈও আৰু ভাল হ'ব বুলি আশা ৰাখিছোঁ মই বনগাঁও সমষ্টিত মই এজন হায়াৰ ছেকেণ্ডাৰী স্কুলৰ শিক্ষক আছিলোঁ এতিয়া ৰিটায়াৰমেণ্টৰ পিছত মই পলিটিকেল পাৰ্টিত আজি জইন কৰিছোঁ সেইকাৰণে মই আজি খুবেই আনন্দিত